ও বন্ধুসকল, এই মামাবাৰীত ঘূৰিব আহিছোঁ। আজি এই ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। আজি কি জানে, এই মামাবাৰীৰ ওচৰতে মোৰ সৰুকালৰ লগৰ ছোৱালী এজনী তাইৰ ঘৰত গ'লোঁ। তাই যি ধুনীয়া ঘৰটো বনাইছে ভাবক চাওক। আপোনাৰ ঘৰটো দেখাওঁ ৰ'ব, ভাবক ইয়াৰে মাটি ঘৰ। এইটো চাওক, এইখন বাৰাণ্ডা, ঘৰটো অলপমান জেগা, তাৰপিছত ইমান ধুনীয়া। এইটো চাওক, বাৰাণ্ডা বনাইছে, এইখিনি আধা নতুনকৈ। এয়া এইটো ৰুম, বা কি একদম টিপটপকৈ থৈছে চাওক। অকলে মাক ঢুকাইছে কেইদিনমান আগত, এবছৰ আগত। এই চাওক, তাৰপিছত তাই কি চাওক, তাই বেংগলী ছোৱালী। আকৌ এইটো ৰুম চাওক, কি ধুনীয়াকৈ সোমালে পাগল হৈ যাব লাগে। এইটো তাই শুৱে, ইয়াতে তাই ভাত বনায়, নিজৰে এটা ৰুম আছিলে বনাইছে। তাৰপিছত এইটো তাই বাচন ধুই থয়, এইটো টিউবৱেল। ভাবি ইমান ভাল লাগিছে, চবফালে তাই বন্ধ, অকলশৰে থাকিবলৈ কম্পেক্ট, কি ধুনীয়া। কি ঐ তোৰ ভিডিঅ' দিম বুজিছ, এইবিলাক তোৰ ঘৰটো ইউটিউবত। শুন, তই গেছটো কিয় জ্বলাই থলি? তই কি গেছটো ফ্ৰী দিয়ে নেকি? গেছটো ফ্ৰী? হা মুটি গেছ ভাঙা চুৰি। এত সুন্দৰ ঘৰটা, কি কথা কত অকলশৰীয়া মানুহ। চাওক বন্ধুসকল, দেখি ভাল লাগিছে নে কওক? মাটি কিন্তু এই ঘৰটোৰ সমানে মাটি, ছাইডত মাটি নাই না, ঘৰটো একদম ৱালখনে মাটি। এইটো ঘৰ, তাই কাষৰ মাটি অলপ বিক্ৰী কৰিছে, কৰি তাই অকলে থাকে বেচেৰি, কষ্টই মষ্টই। মাক বেচেৰি, তাই মাক মৰি গ'ল আছিলে, মাক জীয়ে মা। আৰু এইটো ৰুম নতুনকৈ বনাইছে, এইটো নতুনকৈ, কি ধুনীয়া লাগিছে চাওক। এই তোৰ ঘৰটো মোৰ খুব পচন্দ হৈছে যা। এইখন এইফালে কি দে, এয়া চাওক, এই এটা নেক্সট নেইবাৰ মাটি, ই কম্পেক্ট। এইটো বন্ধ কৰিবি দেই ভালকৈ। এইটো এটা ভাল দেই, বাথৰুম চাথৰুম চব ভিতৰত। তই কি বনাই আছ ন? এইবিলাক কি বনাই থৈ গৈছ তই? মই বোলে এইটো ক'ৰবাত মৰি আছে নেকি, চাহ পাছত আমাকে ধৰিব খুলিছে। তই কি আনিব গৈছিলি এইবিলাক? আইৰে ভগৱান, কি আনিছ এইবিলাক? আমি আহিম বুলি ভাবিছিলোঁ নেকি, নে তই কোনোবা ফোন কৰিছে? নাই, মোক কোনো ফোন। আমি বন্ধুসকল, এই যে মোৰ সৰুকালৰ বান্ধৱী লগৰ ছোৱালী, মানে মোৰ মামাহঁতৰ তাইৰ ঘৰত আহিছোঁ হা। আহি পেলাই তাই গোটেই আমাৰ কাৰণে আয়োজন কৰিছে। আৰু তাইৰ ঘৰটো যে দেখালোঁ, কি ধুনীয়া। তাই মাকৰ লগত থাকে, তাৰমানে মাকৰ লগত থাকেতো, মাক ঢুকাইছে, তাই অকলে থাকে। তাই ইমান টিপটপকৈ থাকে। তাই ঘৰটোও নতুনকৈ বনাইছে, এই সন্মুখৰ ৰুমটো নতুনকৈ, এইটো তাৰ আগত অলপ বনাইছে। তাৰমানে তাই আমাক ইমানেই ভাল পায়, আৰু আমিও সিহঁতক ইমান ভাল পাওঁ, মানে যেন আমাৰ নিজৰ কিবা। আমাৰ তেজৰ সম্পৰ্ক নাই, কিন্তু মানে সিহঁত মানে আমাৰ মানে নিজৰ নিচিনা। তাহাঁতে মানে সৰুতে খুব কষ্টত ডাঙৰ হৈছে, কিন্তু আমি মানে তাহাঁতে সৰুতে মানে আৰ্থিক অৱস্থাটো ইমান ভাল নাছিলে। আমাৰ ককাহঁতৰ তাতে এটা ঘৰতে আছিলে, কিন্তু আমাৰ মানে আমি মানে যদিও সেই তেওঁলোকৰ লগত আমাৰ এনেকুৱা এটা ৰিলেশ্যন নহয়, আমি মানে আপোনালোকে ভাবিব নোৱাৰে। আৰু তাই মোৰ লগৰ বুলি তাইৰ ঘৰত আহিলোঁ, আহি পেলাই তাই এতিয়া ধুনীয়া খানা বনাই আছে। আৰু লগত মোৰ মামী আহিছে, ৰ'ব দেখাই আছোঁ। এয়া মামী হেৰি আহিছে, মামী ছোৱালী আহিছে, মামী বোৱাৰী আহিছে। তাৰপিছত এই মানে একদম বিধে খানা। দুলু মোৰ বান্ধৱীজনী চাওক, সৰুকালৰ খেলা। তাৰমানে কি আমি বন্ধত মামাহঁতৰ ঘৰত গ'লে এই বায়েক আমি মানে বিৰাট খেলাৰ লগ আছিলোঁ। এনেকুৱা বাকীবিলাক চব ক'ত গ'ল, বিয়া হৈ খবৰে নাই। খালি চিপুক লগ পোৱা নাছিলোঁ না, চিপু সৰু আছিলোঁ। কি বনাই কেনে ইহঁতকেইটা নাহিলে এতিয়া আজি পুৰা ইফতাৰ পাৰ্টি নেকি? হয় দুলু, পকৰি বনাইছিল। চাকৰক ক'ব লাগিছিল, চাকৰ আৰু জমি গ'ল। চাকৰক আহিব কওঁ। দুলুই আমাৰ ইফতাৰ পাৰ্টি পাতিছে, চাওক কাপোৰ পাৰি। আইঅ দুলু দত্ত, দুলু খান নেকি? দুলু বা দেখছি হে, দেখ একদম ইফতাৰ পাৰ্টি। বন্ধুসকল, তাই চাওকচোন, এয়া পিঠা বনাইছে, পাতি চাপ্তা,
এয়া এইমাত্ৰ বনালে, তাৰপিছত এই খুৰমাটো বাৰু কিনি আনিলে, তাৰপিছত পকৰি কিনি আনিছে। হে বানানি খোৱাৰ আদৰে বেলেগ, কিন্তু লগত আচ্ছা চাহ দিবিনে লগত? চাহ নহ'লে খাই লাল চাহ দিবি হা, লাল চাহ খাবেন? লাল চাহ খাম। মা তো লাল চাহ খায়, মই যা বানাইছ। বৌদি মামিৰ ফটো না এখন, এইয়া আমাৰ এয়া তাইৰ মাকৰ ফটো। কপালত কি দিছে এইগিলা ফটোখনত? এয়া জানে নাই বন্ধুসকল, এয়া আমাৰ বৌদি মামী। ফটোখন দেখালোঁ, এয়া হ'ল মোৰ বৌদি মামী। বৌদি মামী মানে কি জানে, মোৰ মাহঁতে মানে তেওঁক মানে মাৰ বিয়াৰ আগতে পাইছিলে, মায়ে তেওঁক বৌদি বুলি মাতিছিলে। মোৰ জন্মৰ পিছত আৰু কেনেকৈ কি শিকিলোঁ নাজানো, তেওঁৰ নামটো মই থ'লোঁ বৌদি মামী। এতিয়া গোটেই খানদান সৈতে বৌদি মামী। বেয়া লাগিছে, বৌদি মামী আজি নাই, আজি এবছৰ হ'ল ঢুকা। এবছৰ আগতে মই আহোঁতে লগ পাইছিলোঁ, মানে মোৰ খবৰটো পাওঁতে মোৰ খুব বেয়া লাগিছে, কাৰণ ইমানেই ভাল পাইছিলোঁ বৌদি মামী। হে খুব ভাল পাইছোঁ। এতিয়া আমি চাহ তাহ খাওঁ, আপোনালোকক দেখাম, লগ কৰিম বাৰু। আমি কোৱা নাই, এইটোৱে আমাৰ ইফতাৰ কৰি থকাৰ দৰে হৈছে। মোৰ মামাৰ ছোৱালী একদম পিঠা পাই খাব দিছে, তাইক কৈছোঁ হিচাপ কৰি খাবি, আমাৰ কেইখন নহবি, তুই খাইতে খাইতে হিচাপ কৰিছ, পাছত ভুলি যাবি বোলে, আমরা খাওঁ বুলি মনে কৰবি। অঁ কিহৰ পিঠা? নহয় পাতি চাপ্তাটো হয়, ভিতৰত কি দিছা? তহঁতৰ নাৰিকল গছ আছিল না ইফালে? আছিলতো, কিন্তু এতিয়া নাৰিকল নহয়, কি জানা, এতিয়া আমি কি আমুল আনো, খিৰি বনাওঁ, সোমাই দিওঁ। নাৰিকল বিচাৰিব যাবি? নহয় নাৰিকলটো তহঁতেতো বিক্ৰী কৰা মাটিত পৰিছে না নাৰিকলটো। চাহ ঠিকছে খালোঁ, খাই চবে এটা মজলিচ কৰি গল্প। আজি বহুত দিন পিছত এনেকুৱা এটা লাইভ পালোঁ। ঘৰত থাকিলেতো আৰু বহুত ব্যস্ততা দেখাই পায়। আজি মানে সৰুকালৰ বান্ধৱী, তাইৰ লগত লগ হৈ পেলাই আমি তাইৰ ঘৰত আহি পুৰাত এনজয় কৰিলোঁ। বিচনাৰ ওপৰত উঠি এই লাইফটো মানে বহুত দিন পিছত পালোঁ। এই ব্যতিক্ৰমী জীৱনটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টছত জনাবাচোন। সৰুকালৰ বান্ধৱী লগ পালোঁ। তাই এতিয়া অকলে থাকে, বিচাৰি বেয়াও লাগে। বন্ধুসকল আমি খানা চানা খালোঁ, খাই চাওক, তাই ৰুম খচি উৎপাত কৰি থৈ দিলোঁ। এতিয়া আমি চব পাণ চান খাই আড্ডা মাৰি গ'লোঁ। এতিয়া ঘৰত যাওঁ, আমি যাব। দুলু বাই বাই। তাই ৰুম একদম লেতেৰা কৰি দিলোঁ।